হাতী কণী ক'ত থাকে হাতী কণী ক'ত থাকে আমাৰ যে কণ দুটা লেডিঙা তলত মোৰটো সোমাই থক কেৰাই চুট মানিহঁত তো হেল্ল' কলিজাসকল পুনৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ' মাজতে আৰু আপোনালোকে চাই আছে seniনিদিবা। তো আজি আমাৰ মাজত আছে আমাৰ ভাইয়েৰ ককা। ককা নমস্কাৰ। তো ককা আমাৰ মামা এতিয়া সকলোকে অমৃত বিষয়ৰ আন্দোলনৰ কাৰণে 10,000 টকাকৈ দিব, কথাটো আপুনি কি কয়? 10,000 টকা দিব অসমত পাৰিব? পাৰিব, দিম কৈছে দিব পাৰিবই ন? আৰে গছ পুলি ৰুলেতো ভালে হ'ব ন? গছ পুলি কেতিয়া দিব লাগে গছ পুলি কেতিয়া দিব লাগে কোন সময়ত উত্তৰ দে। আৰে গছ পুলিটো যেতিয়াই ৰুওঁ, কিন্তু যেতিয়া ৰুলেতো জীৱ ন গছ পুলিটো। এই ৰু কেলা আৰু কিমান ভাল লাগিব ন গছ পুলিবিলাক ৰুলে, মানে চাৰিওকাৰ মানে চাৰিওফালে সেউজীয়া সেউজীয়া। মানে এতিয়া কি অমৃত বিষয় আন্দোলন একো মূল্য নাই নেকি? অমৃত বিষয় হয় নেকি কেলা? তো ককা আপুনি বোলে সেইদিনা মিয়া খালুৱা বাইদেউক লগ কৰিব গৈছিলে? কোন কুকুৰে কৈছিলে? এইটো কোন কুকুৰ কেলা? এইটো কুকুৰ লগত আছে বিলাতী কুকুৰ। নহয় মানে মোক মোৰ লগৰ এটাই কৈছিলে। তাক লৈ আহিবাচোন মোক গ'লে। তাৰ মাক আগত কৈছিলে কেলা, বাপেকৰ আগত কৈছিলো চুট মানিবোৰ। হেল্ল' 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 আকৌ কৈছে হেল্ল' 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 এই মাৰমীয়া এই কুকুৰ তই কোন? ককা মই জ্ঞানে ক'লো। কিবা কয় হেল্ল' কিবা কয় হেল্ল'। নহয় মানে মই লেট্ৰিনত আছিলোঁ, তাত মানে নেটৱৰ্ক নাপায় তো, অলপ পেটটো গণ্ডগোল গৈছে। এতিয়া ভাল পাইছেনে? পাইছোঁ এতিয়া। আৰাম পাইছেনে? আৰাম পাইছেনে? অলপ টেঙা চেঙা খালোঁ তো, পাইছোঁ এতিয়া ভাল অলপ। মূৰ্খ অজ্ঞানী কেলা গু খোৱাৰ এই তই লেডিঙা তলত মোৰটো সোমাই থক কেলাই চুট মানিহঁত। হাতী কণী ক'ত থাকে হাতী কণী ক'ত থাকে হাতী কণী ক'ত থাকে আমাৰ যে কণ দুটা পাঁচ ঠেংকেইটা তলত থাকিব আৰু ক'ত থাকিব? এই নৌ এই ইয়াত থাকে। মোৰ মতেতো পাঁচ ঠেংকেইটা তলতহে থাকিব লাগে। কি কৈ আছো কি শুনি আছা তুমি কেলা? শুনিছো ককা, ইমান গালি নিদিলেও হ'ব। জাৰিম মই অমতা দিলে নিলে জাৰিম খেলা। তো গাইজ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। তোৰ ভিডিঅ'টো কেনে লাগে কমেণ্ট কৰা, লাইক কৰা, শ্বেয়াৰ কৰা, আৰু চেনেল যদি নতুনকৈ ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যোৱা। এইটো ভিডিঅ'ত তোকে কমপ্লিট কৰি দিয়া, তোকে ছাবস্ক্ৰাইবাৰ হ'বলৈ ওচৰত চাপি আছে, তো কমপ্লিট কৰি দিয়া। আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত লিংক দিয়া আছে মোৰ হোৱাটছএপ গ্ৰুপত। তো হোৱাটছএপ গ্ৰুপত যদি কোনোবাই জইন হ'ব বিচাৰা তেনেহ'লে জইন হ'ব পাৰা, seniনিদিবা ফেমিলি বুলি আছে। চ' থেংক ইউ, লগ পাম অন্য নতুন ভিডিঅ'ত। তো কিলে বাই।